নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালে আছে নিশ্চয়। ৰূপনীল ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ শ্ৰীপুৰ গাঁৱত। এই শ্ৰীপুৰ গাঁওখনৰ বিষয়ে মই দুআষাৰ ক'ব বিচাৰিছোঁ। এই গাঁওখন প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। এই গাঁওখনৰ এটা ছাইডত পাহাৰ আছে, নগা পাহাৰ, আৰু এটা ছাইডত আপোনাৰ বাগান আছে। আপোনাৰ এইখন চৰাইদেউ বাগান বুলি কয়। এখন আপোনালোকক দেখুৱাই দিছোঁ, এইখন চৰাইদেউ বাগান। যিহেতু গাঁও বুলি ক'লে বোকা পানীয়ে ভৰপূৰ এখন গাঁও, সেই গাঁওখনটো আপোনালোকে শ্ৰীপুৰলৈ আহিলে পাব। কাৰণ আজিকালি প্ৰায় সংখ্যক গাঁৱতে আপোনালোকৰ পকা ৰাস্তা আছে, অলপ চহৰমুখী হৈ গৈছে। যিটো গাঁৱৰ আমাৰ যিটো বোকা পানী গোন্ধ, সেইটো প্ৰায় লুপ্ত হৈ গৈছে। কিন্তু আপোনালোকে যদি গাঁও আহিব বিচাৰে, মই আপোনালোকক এটাই অনুৰোধ কৰিম, এবাৰ শ্ৰীপুৰলৈ আহক। শ্ৰীপুৰত আহিলে আপোনাৰ শ্ৰীপুৰৰ যি মনোমোহা পৰিৱেশ, গছ গছনিৰ পৰা আদি কৰি যি পাহাৰ আছে, আপোনাৰ বাগান আছে, সেইবিলাক সকলোবিলাক এই শ্ৰীপুৰতে পাব। মানে সকলো ফালৰ পৰা, আপোনাৰ কৃষিৰ ফালৰ পৰাও বহুত উন্নত হয় এই গাঁওখন। সকলোৱে কৃষি কৰ্মত নিয়োজিত হয়। যিহেতু এতিয়া খেতিৰ দিন, সকলো এতিয়া পথাৰত ব্যস্ত হৈ আছে। সেই পথাৰো দেখাম মই এদিন। কিন্তু আজি বৰ্তমান আমাৰ পৰিৱেশ, যি গাঁৱৰ যি এটা ফিল এটা আহে, সেই বিষয়ে দুআষাৰ ক'লোঁ। এনেই অলপ মই দেখাই দিব বিচাৰিছোঁ। এয়া ৰাস্তা পদূলি, এয়া বাগান, গছ গছনি আছে। সেইবোৰ গছ গছনি এনেকৈ কৰি আছে ধুনীয়াকৈ। আৰু শ্ৰীপুৰৰ প্ৰায় সংখ্যক মানুহৰ পদূলিবিলাক দীঘল দীঘল, আৰু বাৰীৰ পিছফালে তামোল গছ আছে ধুনীয়াকৈ, পাণ গছ আছে, কলগছ আছে, চাহ বাগান আছে। বহুত ধুনীয়া এটা পৰিৱেশ। আৰু এনে নহয় যে অকল শ্ৰীপুৰত আপোনাৰ মানে অকল কেঁচা ৰাস্তাই, পকা ৰাস্তা আছে। কিন্তু সকলোবিলাক যিবিলাক আপোনাৰ গাঁও এখনত থকা দৰকাৰ, সকলোবিলাক এই শ্ৰীপুৰত পাব। ধন্যবাদ। ইয়াকে কৈ আজি এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আকৌ এদিন ভালকৈ শ্ৰীপুৰখন দেখাম আপোনালোকক। ধন্যবাদ।